करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। গাইস স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল বিকি এন্টাৰটেইনমেণ্ট। আশা কৰিছো সকলোৰে খবৰ নিশ্চয় ভাল। কাৰণ মোৰো ভাল। আজি মই আপোনালোকক লৈ যাবলৈ বিচাৰিছো মহামৃত্যুঞ্জয় মন্দিৰ। হয়, আপোনালোকে ঠিকে শুনিছে, মহামৃত্যুঞ্জয় মন্দিৰ য'ত নগাঁৱত আছে। সেই মন্দিৰটো বহুত ডাঙৰ শিৱলিংগ আপোনালোকক দেখাবলৈ লৈ যায় আছো। আৰু মই একচুৱেলি ভাড়া লৈ যাম, মোৰ ছাৰৰ বাইদেউহঁতে কিছুমান কাম আছে, তাতে কাষতে কাম আছে, আৰু সেই কামখিনি কৰা হোৱাৰ পিছত মই মহামৃত্যুঞ্জয় মন্দিৰটো আপোনালোকক দেখুৱাবলৈ লৈ যাম। তেনেহ'লে ভিডিঅ'টো বেছি দেৰি নকৰি মই আৰম্ভ কৰিম। আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব প্লিজ। ফাইনেলি মই আহি পালোঁ বৰ্তমান নগাঁও। এতিয়া বৰ্তমান মই ইয়াতে ৰখিলোঁ। দাদাহঁতে মানে অকণমান কিবা কামত গৈছে। ইয়াৰ পৰা আমি যাম মহামৃত্যুঞ্জয় মন্দিৰ। আপোনালোকে ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো। খোৱাৰ কাৰণে মই এতিয়া বৰ্তমান এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ। নৱমাল্লিকা মানে ফাষ্ট ফুড হয় এখন। ইয়াতে এজন ল'ৰা মানে লগ পালোঁ, বহুতে ভাল লাগিল ল'ৰাজনক লগ পাই। নাম সুধিলোঁ তেওঁৰ, আৰু আপোনালোকক পৰিচয় কৰি দি আছোঁ। ল'ৰাজন খুবেই ভাল লগা। মোৰ লগত আছে একদম খাস পাৰ্টনাৰ বুলি ক'লোঁ, বন্ধু। হয়, নমস্কাৰ। কি নাম তোমাৰ? মোৰ নাম শ্ৰীৰাজু ডেকা। হয়, মই নগাঁৱবাসীয়ে। ইয়াৰ মন্দিৰটো কিমানমান দূৰ আছে? প্ৰায় ইয়াৰ পৰা 8 কিলোমিটাৰ। হয়, হয়। কোনফালে তুমি এইটো গৈ পিনে হাইৰোড এটা পাবা। হাইৰোডৰ পৰা লেফ্ট চাইডে পূৰা এটা বাইপাছ পাবা। তাৰপৰা অকণমান আগত গৈ পিনে মহামৃত্যুঞ্জয় মন্দিৰ বুলি লিখাই আছে। কিমান বছৰ হ'ল দোকান দিয়াৰ কাৰণে? আমাৰ এইটোৱে 7 বছৰ। কিমানখনমান দোকান দিয়া আছে আপোনাৰ লগত? আমাৰ প্ৰায় 4খন দোকান হয়। লগ পাই বিৰাট ভাল লাগিল মানে বন্ধুজনক। আৰু এওঁৰ হাতেৰে মানে কি ধুনীয়াকৈ বনাই দিছে। মই কৈছিলোঁ যে আপোনাৰ মনৰ পৰা বনাই দিয়ক, কি খালে ভাল হ'ব। তেওঁ কৈছে যে আপুনি ফ্ৰাইড ৰাইচ খাওক, ভাল লাগিব নিশ্চয়। নিশ্চয় ভালে বনাইছে তেওঁ ফ্ৰাইড ৰাইচখিনি, বহুতে ভাল লাগিছে। আপোনালোকে আহিলে ইয়াত খাব, নগাঁও যদি আহে তেনেহ'লে ইয়াত সোমাব। আৰু ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আকৌ লগ পাম আপোনালোকক। অ' মাই গড, ইমান ডাঙৰ শিৱলিংগ গাইছ। ইমান দূৰৰ পৰা ইমান ডাঙৰ দেখি গাইছ। চাওক, আপোনালোকক ওচৰলৈকে লৈ যাই আছোঁ, চাই থাকক, ধুনীয়া কৰি চাই থাকক। এয়া গাইছ চাওক, সকলো মানুহে মাতি আছে। আমি ভাবিছিলোঁ পইচা ল'ব কিজানি। ইয়াত পাৰ্কিং ফ্ৰী বুলি লেখাই আছে। ইয়াত সকলোবিলাকত তোমাৰ পাৰ্কিং ফ্ৰী। বহুত ডাঙৰ প্লেচ হয় পাৰ্কিঙৰ, আৰু ইয়াত আপোনালোকে পিকনিক খাব আহিব পাৰে। ফাইনেলি মই আহি পালোঁ বৰ্তমান মহামৃত্যুঞ্জয় মন্দিৰ। এজন ব্যক্তিৰ পৰা সুধি কিনে মই জনাম আপোনালোকক। আৰু এতিয়া মন্দিৰটোৰ ভিতৰ ভাগটো দেখুৱাইছোঁ আপোনালোকক, যিমানখিনি ভালকৈ পাৰোঁ সিমানখিনি দেখুৱাইছোঁ। ফাইনেলি মই একদম মন্দিৰৰ কাষতে আহিছোঁ। তো মন্দিৰৰ তলে তলে যাই আছোঁ, আপোনালোকক দেখুৱাইছোঁ। এইটোৱে ভিতৰ ভাগটো হয়। এতিয়া পূজা অৰ্চনা চলি আছে বৰ্তমান। দেখুৱাইছোঁ তথাপিও মই আৰু বেলেগকৈ ভিউ এটা দেখুৱাম ধুনীয়া কৰি। মোৰ কোনো ড্ৰোন চ্ৰোন নাই, একেবাৰে হাতেৰে দেখুৱাম। আৰু मैं गरीब हूँ, मेरे मम्मी पापा मुझे गरीब जन्म दिए।
আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাব আৰু যদি ভাল পায় ভিডিঅ'টো তেনেহ'লে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰক যিমানখিনি পাৰে আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি নতুনকৈ কোনোবা ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়াহে মই অকণমান হ'লেও আপোনালোকৰ পৰা উৎসাহিত পাম। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ, শিৱ শংকৰ। এয়া চাওক গাইছ, ইমান ডাঙৰ ভাবি আছিলোঁ ইমানখিনি ডাঙৰ হ'ব বা ইমানখিনি ভাল লাগিব, তাতকৈ বেছি ভাল লগা মানে ভাল লাগিছে আহি পেলাই। আৰু ইমান ডাঙৰ বুলি ভবা নাছিলোঁ মানে আপোনালোকে নিশ্চয় আহিব আৰু আহি পেলাই এই মন্দিৰটো চাব। যদি কোনোবা কণ ল'ৰা ছোৱালী সকলৰ লৈ আহিব, আপোনালোকৰ ঘৰৰ মানে পৰিয়ালসকলক লৈ আহিব আৰু এই মন্দিৰটো দেখুৱাব আপোনালোকে। বহুতে ভাল লগা মন্দিৰ আৰু বহুতে ডাঙৰ বৃহত্তম মন্দিৰ একেবাৰে মন্দিৰটো। ইয়াৰ ভিউটো দেখুৱাইছোঁ আপোনালোকক, ধুনীয়া হয় ভিউটো, এটা মজা লগা দৃশ্য। এয়া চাওক আপোনালোকক দেখুৱাইছোঁ, ইমান ভাল লাগিছে চাওকচোন গাইছ, এনেকুৱা এটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ, কি ধুনীয়া হয়। সঁচাকৈ বহুত ভাল লাগিছে আহি পেলাই। নলবাৰীৰ পৰা ইমান দূৰলৈকে আহিছোঁ, আহি পেলাই আপোনালোকক এই ভিডিঅ'টো কৰি দেখুৱাইছোঁ, তাতকৈ আৰু কি কৰিম ভাই গাইছ। কাষতে এজন দাদা আছে, সেই দাদাজনৰ পৰা মই অকণমান মানে জানিব বিচাৰিব। নলবাৰীৰ পৰা আহিছোঁ, মানে ইমানখিনি ভালকৈ অভিজ্ঞতা নাই, ইমানখিনি নাজানো, দাদাই অকণমান হ'লেও কৈ দিব। ইয়াৰ উচ্চতা কিমান আছে? মানে 126 কোনে উদ্বোধন কৰিছিল? এইটো ভিগু মহাৰাজে উদ্বোধন কৰিছে। তাৰপিছতে তেখেতেই সপোনত দেখি মানে ইয়াতেই প্ৰতিষ্ঠা কৰিছিল এই মন্দিৰভাগ। তাৰপাছত ইয়ালৈ আকৌ হেৰি হৈছে বনাই হোৱাৰ পিছত। কিমান বছৰ হ'ল এনে বনোৱাটো মানে ইয়াততো প্ৰথম হেৰি কয়তো 2004তে, ইয়ালৈ ধৰা আহিছে 2021 ফেব্ৰুৱাৰীত আহিছে, ফেব্ৰুৱাৰী 25 নে 26 এনেকুৱা তাৰিখত মানে আহিছে। এতিয়া ডাঙৰ যজ্ঞ এটা হৈছিল, তেতিয়া বনোৱা গৈছে ন? ঘৰ ক'ত আপোনাৰ? মোৰ ইয়াৰ ওচৰতে 3 কিলোমিটাৰমান হ'ব। হয়, দাদাক লগ পাই বহুতেই ভাল লাগিল। অকণমান হ'লেও দাদাই বুজাই দিছে। দাদা ইয়াতে ঘৰ হয়, নগাঁও মেইন পইণ্টৰ পৰা আপোনাৰ 13 কিলোমিটাৰ দূৰত্বত আছে এই মন্দিৰটো। আপোনালোকে ধুনীয়াকৈ চাব আহিব ইয়াত, আৰু বহুতেই ডাঙৰ হয়, যিমানখিনি আপোনালোকৰ ফটোত দেখা পাইছে তাতকৈ বেছি ডাঙৰ হয় আপোনালোকৰ এই মানে মন্দিৰটো। মহামৃত্যুঞ্জয় মন্দিৰত আহি পেলাই যে প্ৰসাদ ভাগত পাইছোঁ, সেইটোৱে বহুত ভাগ্যৰ কথা। বাবাৰ আশীৰ্বাদ লৈ আমি ঘৰলৈ উভতি যাবলৈ ওলাইছোঁ। ৰাতি বহুখিনি হৈছে, নহ'লে আৰু অকণমান সময় থাকিব পাৰিলোঁ হয়। তো গাইজ ফাইনেলি মই আহি পালোঁ বৰ্তমান ঘৰ। এতিয়া ৰাতি বহুখিনি হ'ল, শুবৰ সময় হৈছে, ভাত খাই লৈ অকণমান ৰেষ্ট কৰিব লাগিব গাইজ। ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে, তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰক যিমানখিনি পাৰে সিমানখিনি, আৰু কমেণ্ট কৰিব, যাতে আগন্তুক ভিডিঅ'বিলাক মানে ভালদৰে বনাব পাৰোঁ। আজিলৈ মই এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ। জয় হিন্দ, জয় ভাৰত।